হেল্ল' গাইজ, আকৌ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত আৰম্ভ কৰিবলৈ ওলাইছোঁ। আজি কলকাতাৰ পৰা আজি ৰিটাৰ্ণ হৈ আছোঁ। আপোনালোকে চাইছে আগৰ ভিডিঅ'খিনি। তো আজি বহুত দিন হৈ গ'ল আমি ৰিটাৰ্ণ হৈছোঁ, কিন্তু ভিডিঅ'টো মানে বহুত কিবা কিবি কাৰণত মানে আপলোড দিয়া হোৱা নাছিল। চ' আজি বহুত দিনৰ মূৰত এইখন ভিডিঅ'টো আপোনালোকৰ মাজত আকৌ এৰিবলৈ ওলাইছোঁ। চ' আশা কৰোঁ বহুত মৰম ভাল পোৱা পাম বুলি আপোনালোকৰ মাজৰ পৰা। তো ষ্টেচনলৈকে যাই আছোঁ। এতিয়া হোটেলৰ পৰা ওলাই আহিলোঁ। এতিয়া আমি মাৰুতি কেব লৈ কেনে যাই আছোঁ। তো এতিয়া গাইজ আপোনালোকৰ মাজত এটাই আশা যে ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু বহুত ভাল লাগিব। মোৰ বিশ্বাস আছে যে ভিডিঅ'টো বহুত বেছি ভাল লাগিব। তো এতিয়া মানে আমি কলকাতাৰ পৰা হালদিয়ালৈকে গৈ আছোঁ। এতিয়া আমি কেবত আছোঁ। তো আপোনালোকে চাই থাকিব ভিডিঅ' সম্পূৰ্ণকৈ আমি কেব লৈ যাই আছোঁ। আৰু এতিয়া আমি AC বাছত উঠিব লাগিব আৰু AC বাছত চাব আপোনালোকে। তো এতিয়া আমি AC বাছতো উঠি আহিলোঁ গাইজ। এতিয়া আমি AC বাছত আমি তিনিজনে আছোঁ। এটা চিটতে পৰি গৈছোঁ। ইয়াতে আছে মোৰ লগত দাদা আৰু মই, আৰু ইফালে আছে জাহাংগীৰ। তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব, বহুত ভাল লাগিছে। আৰু এতিয়া আমি হাওৰাৰ পৰা আমি যিটো হালদিয়া যোৱাৰ কাৰণে যিটো বাছত উঠিছোঁ, এই বাছটো এৰি দিলে অলৰেডি। তো আমি এতিয়া গৈ আছোঁ হালদিয়ালৈকে। আপোনালোকে চাব পাৰিছে আমি বাছটো এৰি দিছে। তো সেইখন দেখা যায় যে সেইটো হৈছে হাওৰা ব্ৰিজটো, আৰু অপজিট চাইডত আপোনাৰ এইখন হৈছে বেলেগ কিবা ব্ৰিজ। এইটো ব্ৰিজৰ নামটো নাজানো মই। তো এইখন ব্ৰিজৰ ওপৰেদি আমি গৈ আছোঁ, আৰু সিপাৰে আছে মানে হাওৰা ব্ৰিজখন। তো এতিয়া আমি গৈ আছোঁ, আপোনালোকে চাব পাৰিছে, চাই থাকক। তো গাইজ আহি নামি পৰিলোঁ আমি। এইটো হৈছে হালদিয়া ৱেলকাম গেট। হাইৱেৰ ওপৰত লগোৱা আছে, বহুত ধুনীয়াকৈ, বহুত ভাল লাগিছে একচুৱেলি। ৰাতিৰ ভাগত মানে বহুত ভাল লাগে একচুৱেলি। তো দিনতো ভাল লাগে বাৰু, কিন্তু ৰাতি হ'লে বেছি ভাল লাগে। লাইট চাইট কিবা কিবি জ্বলি থাকে, তো বহুত ভাল লাগে। তো চাই থাকক আপোনালোকে, বহুত ভাল লাগিব। এইখন হৈছে হালদিয়া পলিগ্ৰেনেটৰ হেড অফিচটো বনাই আছে জাষ্ট। এইটো মানে এইফালে কামটো ক্লিয়াৰ আছে, এইফালে কামটো ক্লিয়াৰ আছে, ওপৰ পিনে কামটো ক্লিয়াৰ আছে, এইফালে কামটো ক্লিয়াৰ। কিন্তু মানে এইটো ভিতৰত আৰু কিবা কিবি বনাই আছে, সেইটো মানে কামটো ৰেডি হৈ আছে। তো চাব পাৰে আপোনালোকে, এনেকুৱা ইণ্টেৰিয়ৰটো বনাইছে। ডিজাইনটো মজা লাগিছে। কেমেৰাত কেনেকুৱা হৈছে বা তো গম নাপাওঁ। এইটো গাইজ চাব পাৰে, এইটো আপোনাৰ যিটো ফৰ্ম বুলি কয়, এইটো হৈছে ফৰ্ম চিট। ইফালে ফৰ্ম চিট বহাইছে, আৰু ইফালে হৈছে 3D ৱালপেপাৰ। এইবিলাক যিকেইটা চাইছে গোটেইকেইটা 3D ৱালপেপাৰ হয়, আৰু ইফালে 3D ৱালপেপাৰ লগাইছে। আৰু দৰ্জাটো চাওক, এইটো ৱালপেপাৰ লগাইছে, আৰু ইফালে পলিগ্ৰেনেট চিটটো বহাইছে। ইফালে চাওক কি ডিজাইনটো বনাইছে, মই ফাৰ্ষ্টৰ পৰা দেখুৱাই দিছোঁ এবাৰ। চাওক ডিজাইনটো চাব পাৰিছে, কি মজাৰ ডিজাইন। একদম 3D টাইপৰ লাগিছে। ৰুমটো বহুত ভাল লাগিছে আৰু মজা লাগিছে, চাই থাকক। তো গাইজ এতিয়া হৈছে, এইটো হৈছে টিআৰ প্লেচ হোটেল। এইটো হালদি আছে। তো ইয়াতে আছোঁ, মই আপোনাক হেৰিটো দেখুৱাইছোঁ। মই এতিয়া বেলকনিত আছোঁ, এইটো চাব পাৰে সকলো। এইটো বেলকনিত আছোঁ, এইটো হাইৱে। মই আপোনাক দেখুৱাই আছোঁ ৰ'ব। এইটো চাওক হাইৱে হয়, আৰু আমাৰ এইটো হৈছে টিআৰ প্লেচ হোটেল। ৰুমটো দেখাই আছোঁ। আমি তিনিজন মানুহ আছোঁ, তিনিজনৰ দুটা ৰুম লৈছিলোঁ। এইটো হালদিয়া সেৱা সদন দেখাই আছোঁ। মই বেলকনিত আছোঁ এতিয়া। হৈছে আমাৰ ৰুম। এইটো ৰুমত আমি দুজন আছিলোঁ, আৰু বেলেগ এটা ৰুম লৈ আছিল। তিনিটা ৰুমত আমি আছিলোঁ তিনিজন। আৰু আমাৰ অৱস্থা চাওক, এইটো হৈছে ল'ৰাহঁতৰ মানে ৰুমৰ অৱস্থা। আৰু এইফালে আছে বেলকনি, এইফালৰ পৰা ডাইৰেক্ট হাইৱেটো দেখা যায়, আৰু এইফালে বেলকনি। তো এইফালে আমি ওলাই আছোঁ এতিয়া, ৰুমটো চেক আউট কৰি আছোঁ। কেনেকুৱা লাগিছে জাহাংগীৰ? মজা না? এতিয়া মানে ৰুমৰ পৰা ওলাই আছোঁ। এতিয়া ইয়াৰে পৰা ওলাই কিনে ডাইৰেক্ট কলকাতা যাম। আৰু এইফালে জাহাংগীৰ তো গাইজ ইয়াৰ চোবাখন মানে মাৰি দিয়াৰ প্লেনিং চলি আছে ইয়াতে। মানে চাওক এইবিলাক বেগত মানে উঠাব পাৰোঁ নে নাই। এইবিলাক বেগ ইফালে এটা আছে, ইফালে এটা আছে, আৰু এটা দাদাৰ হাতত আছে। তিনিটা বেগ মিলাই কিনে এইটো উঠাব পাৰি। আৰু চাওক ইফালে পানীৰ বটল কিবা কিবি, এইবিলাক ইগন'ৰ কৰিব। আৰু ৰুমটো চাওক, জাহাংগীৰে মানে হেৰি কৰি আছে, কোনটো মাৰিব পাৰে সেইটো মানে প্লেনিং কৰি আছে। চাওকচোন,
কি মাৰাৰ ধান্দা আছে এইটো মাৰি দিয়াহে লৈ লোৱা সেইটো ইমান ভাবিব নালাগে আৰু এইফালে বেলেগ কিবা কিবি ৰুম আছে তো গাইজ কি ক'ব এইফালে মানে হেৰি আছে তো এইফালে চাওক জাহাংগীৰে মানে প্লেনিং কৰি আছে মানে কি উঠাবই আৰু এনেকুৱাও লাগি আছে তো চাই থাকক মজা লাগিব ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব এইফালে মানে হেৰি আছে কিবা কিবি হেৰি আছে একো নাই এতিয়া চবকেইটা উঠাই লৈছোঁ বেগ চেক পেকিং হৈ গ'ল এতিয়া মানে ওলাম তো জাহাংগীৰ ব'লা যাওঁ না কি তো এতিয়া গাইজ চাই থাকিব আমাৰ আৰু ট্ৰেইন আছে 3:30 ইয়াৰ পৰা যাওঁতে আৰু 4 ঘণ্টামান লাগিব মানে যি ৰাস্তাৰ মানে অৱস্থা মানে বহুত বেয়া তো চাই থাকক ৰুমটো এতিয়া মানে লক কৰা হৈ আছে ইয়াৰ পৰা ওলাই যাম আৰু এইফালে লিফ্টটো আহিব দিছোঁ লিফ্টটো আহি আছে আমি আছোঁ 2 নম্বৰ ফ্ল'ৰত লিফ্টটো আহি গ'ল আহা ভাই আহা আৰু এইফালে গ্ৰাউণ্ড ফ্ল'ৰটো মাৰি দিয়া ওলাই যাম এটা বন্ধ হনা আৰু এইফালে আমি ৰেডি মান তলত যাবৰ কাৰণে ৰেডি না পুৰা ৰেডি এইফালে পুৰা গৈ আছোঁ তল পিনে মানে মাটিৰ তলত যাই আছোঁ চিন্তা নকৰিব আৰু এইফালে জাহাংগীৰে হাঁহি আছে অকল খালি এইফালে আহি পালোঁ কিজানি আহি পালোঁ এইফালে দাদা মানে বহি মানে ফোনত কথা পাতি আছে এতিয়া আমি হোটেলৰ পৰা ওলাই আহিলোঁ এতিয়া আমি গৈ আছোঁ আকৌ ৰিটাৰ্ণ ষ্টেচনলৈকে তো সেইটো আপোনালোকক দেখুৱাই আছোঁ মানে মাজত যিখন বাছেৰে উভতি আহিলোঁ সেই বাছৰ মানে ভিডিঅ'খন মানে কৰা নাই যিহেতু আমি যাই থাকোঁতে মানে ভিডিঅ'টো কৰিছিলোঁ সেইকাৰণে আৰু ৰিটাৰ্ণ আহোঁতে ভিডিঅ'টো কৰা নাই তো এতিয়া আমি ডাইৰেক্ট ষ্টেচনলৈকে যাই আছোঁ হাওৰা ষ্টেচনত তো এতিয়া পিলপিলিত গৈ আছোঁ আপোনালোক ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব বহুত ভাল লাগিব বহুত মজা লাগিব তো চাই থাকক গোটেইখিনি এইখনেই হৈছে হাওৰা ষ্টেচন আমি বহুতো শুনা পাইছোঁ হাওৰা ষ্টেচন এইটোৱে হৈছে হাওৰা ষ্টেচন বহুত এৰিয়া বহুত ডাঙৰ এৰিয়া হয় গাইজ এতিয়া আছোঁ হাওৰা ষ্টেচনত মানে সন্মুখত আছোঁ এইফালে জাহাংগীৰ আছে কেনেকুৱা লাগিছে জাহাংগীৰ মজা কলকাতা চালোঁ মজা লাগিল ঘূৰা ফুৰা কৰি কিনে তাৰপিছত এতিয়া মানে কি যাই আছোঁ কিবা এটা মানে কিনিবৰ কাৰণে খাবৰ কাৰণে তো চাই থাকক বহুত ভাল লাগিব আজি মানে গৈ আছোঁ ঘৰত তো এনেকুৱা লাগিছে বহুত দিন ধৰি মানে আহিছিলোঁ কিন্তু একচুৱেলি বহুত দিন হোৱা নাই ষ্টেচনৰ ভিতৰত আছোঁ এতিয়া ট্ৰেইনটো আহি গৈছে ট্ৰেইনত উঠিছোঁ অলৰেডি তো এতিয়া মানে আমি যাম কেনেকুৱা লাগিছে বঢ়িয়া একদম ট্ৰেইন জাৰ্ণি আৰু চাই থাকিব মজা চাই থাকিব লাষ্টলৈকে একদম মজা লাগিব